প্ৰাকৃতিকা চাগে চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকলৈ লৈ আহিছো এটা নতুন ভিডিঅ' আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে ক'বলৈ নাপাহৰিব। আজি ইমানেই খৰধৰকে ওলাই আহিলো আৰু ওলোৱা সময়ত মানে ছোৱালীও ইমান আমনি কৰিছে। কি হ'ল আজি মই লিপষ্টিক লগাবলৈ থাকি আহিল, পাহৰি আহিলো। আধা বাট আহি মনত পৰিছে, আনকি লিপষ্টিকটো লগত লৈ অনাও হোৱা নাই। আজি এনেকেই আৰু কৰিম আৰু। এই আমাৰ চেনবি মানে হাই কুটি অনু দুটা হৈছে মহা আৰু কলে আহিছো দেখাম বেলেগেতো গম পাইছে। আমি আহি আছো আচলতে শিৱসাগৰলৈ, শিৱসাগৰৰ শিৱদৌললৈ আহি আছো। আমাৰ চিৰাণভীৰ শৰাই এখন দিবলৈ আছে শিৱদৌলত, আমি তালৈ আহি আছো শৰাই এখন দিবলৈ। আৰু এয়া আমি ইয়াত অলপমান ৰখিছো এতিয়া শিৱসাগৰত আহি। এয়া গাড়ী ৰখাৰ লগে লগে উৎপাত কৰিছে। গাড়ী চলি থাকিলে ভাল, গাড়ীখন চলি নাথাকিলে বেয়া পায়। মানে আমাৰ ছোৱালীজনীয়ে বেয়া পায় গাড়ীখন চলি নাথাকিলে। খেলাই থাকিব লগা হৈছে। হ'ল মে'ৰ 23 তাৰিখ সোমবাৰ। আমি শৰাইখন দিওঁ। এই আমাৰ তিলকি হাঁহি আঠে কিবা কথা নেকি কথা। গাড়ীখন চলি থাকিলে কিন্তু শুই থাকে, কিন্তু গাড়ীখন ৰখাৰ লগে লগে কান্দিবলৈ আৰম্ভ কৰে পাই। এতিয়া মা আৰু মানুহজন গৈছে চুগাৰ টেষ্টৰ কাৰণে। আমি যাম দৌললে, তাৰপিছত আৰু দেখাম আমি দৌলত কি কি কৰো। কান্দিব এই দোকানখনতে মই লিপষ্টিক এটা কিনিলোঁ। কেনেকুৱা লাগিছে লিপষ্টিকৰ কালাৰটো জনাবচোন, কেনেকুৱা লাগিছে। আৰু এতিয়া গৈ আছোঁ বস্তু লৈ আহিছে, মা আহি আছে। আজি সোমবাৰ, এই হেতুকে দৌলত মানুহ আছে। কালিতে পাৰ চৰাই ধৰিবলৈ আহিছে। অন্য একো কথা আমি ইয়াতে শৰাইখন সজাই লৈছোঁ, যিহেতু আমি শৰাই দিবলৈ আহিছোঁ। ইয়াতে বুট মগু ঘৰতে তিয়াই ধুই আনিছোঁ, ভালদৰে সজাই লৈছোঁ। লগত তামোল পাণ এযোৰ, নাৰিকল, আৰু এয়া দেখিছেনে এইযোৰ যে ৰূপৰ সৰ্প এযোৰ হয়। এনেদৰে শৰাইখন দিওঁ। ভিতৰত ভিডিঅ' কৰিবলৈ নিদিয়ে, সেইবাবে বাকীখিনি আমাৰ ভিডিঅ' কৰা নহ'ল। মাজতে বজোৱা, মাজতে এইটো বজাই দিয়া তাইক।
হ'ব Ada mana tu? মই চাহ কাপকে খাওঁ আকৌ নাখাওঁ চাহ কাপে খাম মই আকৌ নাখাওঁ কিবা এটা খাম তাৰ লগত কি খাই আহোঁ চাহ বদলৰ পৰা ঘূৰিছোঁ এতিয়া লিপষ্টিক এটা কিনি লগাই লৈছোঁ আৰু নহ'লে নিজকে দেখিবলৈ বৰ বেয়া দেখি লিপষ্টিকখন নলগালে সেইকাৰণে কিনি ল'লোঁ আৰু দলৰ ওচৰতে লিপষ্টিক কিনি লগাইহে সেয়া আমাৰ ছোৱালীয়ে শুলে শুই আহিছে এতিয়া আমি যাওঁ আৰু ঘৰলৈ আমি ঘৰ পালোহি আৰু মোৰ ৰুমৰ অৱস্থা দেখিছেনে একেবাৰে কাহিল হৈ আছে আৰু অৱস্থা নাইকিয়া হৈছে এয়া চকীত কাপোৰ বিচনাত ভিডিঅ'টো চাই কেনেকুৱা লাগিলে ক'বলৈ নাপাহৰিব